আমার ভাতিজা খাই আছে ডিমা এখন হচ্ছে ৰৌমাৰী ঈদগাহ গোৱালপাৰা দেখিব পাৰি আপোনালোকে গোৱালপাৰাখনৰ ইণ্ডিয়া গেট বনাইছে হাই কি খবৰ আপোনালোকৰ আজি হৈছে আমাৰ ঈদ পবিত্ৰ ঈদ তো আপোনালোকক সকলোকে প্ৰথমে ঈদ মুবাৰক আৰু আজি ঈদৰ নামাজ পঢ়িবলৈ যাবলৈ ওলাইছো আমি তো পবিত্ৰ ঈদৰ যেন সকলোৰে মাজত সুখ শান্তি বজাই ৰাখে তো তাৰে কামনাৰে আমি ঈদৰ নামাজ পঢ়িবলৈ যাবলৈ ওলাইছো তো আৰু আজি আপোনালোকৰ ভিডিঅ'টো পুৰা ঈদ স্পেচিয়েল ভিডিঅ' হ'ব গোৱালপাৰা অভয়পুৰী যিমানখিনি পাৰোঁ মই শ্বৰ্টকৈ কভাৰ কৰাৰ কাৰণে ট্ৰাই কৰিম তো নাজানো কিমানখিনি পাৰোঁ কভাৰ কৰিবলৈ তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমি গৈ থাকোঁ ঈদলৈ লেটছ গো দেখিব পাৰে আপোনালোকে আমি ঈদগাহ ময়দানত আহি পালোঁ আমাৰ ইয়াত পৰা ঈদগাহ ময়দানত আৰু ইয়াৰ ৰিপৰ্ট আছে মোৰ লগত ৰিপৰ্ট ঈদ মুবাৰক সকলোকে ঈদ মুবাৰক জনাই আছোঁ ঈদ মুবাৰক আছে আমাৰ মানিক গোটেইখনকে ৰাইজক কৈ দিই যে আপোনালোক সকলোকে ঈদ মুবাৰক নমস্কাৰ আৰু এয়া মোৰ লগত আছে মানিক আমাৰ সকলৰ তৰফৰ পৰা যিমানকেইটা আছে সকলৰ তৰফৰ পৰা আপোনালোকলৈ ঈদ মুবাৰক এতিয়া আমি মাঠত যাওঁ নামাজ পঢ়ি আপোনালোকক লগ পাই আছোঁ আমি ভালে ভালে ঈদৰ নামাজ পঢ়ি ওলাই আহিলোঁ 2 বছৰ পিছত পঢ়িলোঁ মনটো বহুত ভাল লাগিল নামাজ পঢ়ি আৰু এয়া মকিবুল আছে মকিবুলে কিবা ক'ব আপোনালোকক যোনে যোনে চাই আছে ভিডিঅ'টো গোটেইখিনি চবেই আহি যাবি আমাৰ ঘৰত আৰু নিপুহঁতৰ ঘৰত चीटिंग करता है तू चीटिंग करता है तू ডাকাইছে মোক আৰু কিয় দেখি দিয়া আহিবি আমাৰ ঘৰত আহিবি গোটেইখিনি আৰু ইয়াতে আমি লৈছোঁ ডিমা দেখিব পাৰে এইবিলাক ডিমা আমাৰ ভাতিজা খাই আছে ডিমা কণীয়ে মেইন আছিবলৈ পুৰা মুখত ভৰাইছে ডিমাই মেইন ঈদৰ কেনা খাৱান দিছে কেনা লাগিছে ডিমাটা আৰু এতিয়া ডিমা চিমা খাই আমি আহি পালোঁ এটা সুন্দৰ ঠাই দেখিব পাৰে আপোনালোকে কিমান এটা সুন্দৰ ঠাই আমি 4জন আহিছোঁ ইয়াতে অলপ ৰেষ্ট লওঁ তেতিয়া ডিমা চিমা খাই হেনে আমি মানে ঘৰত অলপ ৰেষ্ট লৈছিলোঁ ৰেষ্ট লৈ ইয়াতে আহিলোঁ এতিয়া ভিডিঅ'টো এতিয়াই নহয় ভিডিঅ'টো আপোনালোকে সন্ধিয়াৰখিনিহে মজা পাব তো এতিয়া সন্ধিয়া লগ পাই আছোঁ এইখিনি জাষ্ট এটা কিমান সুন্দৰ ঠাইত আহিলোঁ কাৰণে আপোনালোকক অলপ দেখাই দিলোঁ ঈদৰ টাইম তো সন্ধিয়া এটা ধামাকা ভিডিঅ' হ'ব তো সন্ধিয়া লগ পাই আছোঁ অলপ টাইম ৰখক আপোনালোকে এয়া দেখিব পাৰে আপোনালোকে ডাইৰেক্ট আহি পালোঁ মই অভয়পুৰীত ইয়াতে ভালেখিনি ডেক'ৰেশ্যন কৰিছে আৰু দেখিব পাৰে আপোনালোকে এয়া কিমান ডেক'ৰেশ্যন কৰিছে আৰু ৰৌমাৰী যিখন ঈদগাহ ময়দান আছে ইয়াৰ তো সেই ঈদগাহ ময়দানখনক মানে ভালেখিনি সজাইছে বোলে তো আমি যাই দেখোঁ নেকি বলক আৰু এয়া আমাৰ লগত আহিছে হাচিবুল দেখিব পাৰে এয়া হাচিবুল আহিছে তো দুইজনে আমি গৈ থাকোঁ বলক এয়া দেখিব পাৰে আপোনালোকে কমপ্লিট ৰাস্তাতে লাইটিং এয়া হৈছে অভয়পুৰীৰ ৰৌমাৰীৰ ৰাস্তা দেখিব পাৰে আপোনালোকে আৰু পুৰা চাৰিওফালে ৰাস্তাৰ কাষে কাষে মানুহ পুৰা অহা যোৱা কৰি আছে মানুহৰ ভিৰ দেখিব পাৰে আপোনালোকে কিমান ভাল লাগে এনেকৈ কমপ্লিট ৰাস্তাৰ মানে লাইটৰ মাজে মাজে গৈ থাকিলে বহুত ভাল লাগে দেখিব পাৰে আৰু আমি আহি পালোঁ ইয়াৰ মানুহ দেখিব পাৰে আপোনালোকে কিমান ভিৰ তো এয়া আমি আহি পালোঁ ইয়াৰ এয়া দেখিব পাৰে আপোনালোকে এইখন হৈছে ৰৌমাৰী ঈদগাহ তো এই ঈদগাহখনত কিমান সুন্দৰকৈ সজাইছে আপোনালোকে দেখিব পাৰে তো বলক আমি ভিতৰলৈ যাওঁ আৰু আপোনালোকক কমপ্লিট দেখাম বাপৰে বাপ বম মানুহ আহিছে দেখিছা এয়া দেখিব পাৰে পুৰা মানুহৰ ভিৰ আৰু এইবিলাক ছাতা দেখিছা ছাতা দিও সজাইছে ৰং বিৰংগী ছাতা দেখিব পাৰে আপোনালোকে দেখিছে কিমান সুন্দৰকৈ সজাইছে আৰু এইবিলাক বহুত মানুহ আহিছে ইয়াতে মানুহবিলাক সকলোৱে ফটো উঠি আছে দেখিব পাৰে আপোনালোকে ইমান ভিৰৰ মাজে মাজে আমি গৈ আছোঁ এয়া ফটো উঠি আছে দেখিব পাৰে এইবিলাক ফটো উঠাৰ কাৰণে মানে জাগা বনাই থৈ দিছে ষ্টেণ্ড দেখিব পাৰে আৰু এইটো দেখিব পাৰে এইটো হৈছে ঝৰ্ণা
লাইটিং ঝৰ্ণা বুলি কয় মই ঘৰুৱা ভাষাতে ক'লোঁ না কিহঁতে ক'লোঁ গম নাপালোঁ দেখিব পাৰে বহুত সুন্দৰ এয়া পূৰা লাইটবিলাক প্ৰিক প্ৰাক কৰি আছে দেখিব পাৰে আপোনালোকে কেনে তামাম দেখিছে পূৰা চাৰিওফালে পানী পৰি আছে তো বেছি সময় নৰখোঁ ইয়াতে আমি আৰু গোৱালপাৰা যাব আছে তো সকলোৱে ওলাই গৈ আছে যেতিয়া আমিও গৈ থাকোঁ এয়া দেখালোঁ আপোনালোকক অভয়পুৰী ৰৌমাৰীৰ ঈদগাহখন কেনেকৈ পালে আপোনালোকে আৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ মই ডাইৰেক্ট গোৱালপাৰালৈ তো বলক মোৰ লগত গোৱালপাৰালৈ ভিডিঅ'টো ঘূৰাই ঘূৰাই আমিও ঘূৰি ঘূৰি আহি পাই গ'লোঁ গোৱালপাৰা দেখিব পাৰে আপোনালোকে গোৱালপাৰাখনো বহুত সুন্দৰকৈ সজাইছে আৰু ইয়াতে মেইন হৈছে এইখন দেখিব পাৰে ইণ্ডিয়া গেট বনাইছে দেখিব পাৰে জুম কৰি দেখাই দিছোঁ কিমান সুন্দৰ হৈছে গেটখন আৰু এই গেটখন আছে আপোনালোকে আহিলে পাই যাব নয়াপাৰাত গোৱালপাৰা নয়াপাৰাত আহিলে পাব এইখন দেখিব পাৰে আপোনালোকে কিমান জাম এই জামৰ মাজে মাজে আহি আহি আমি পালোঁ ভাটিপাৰা আৰু সময়ো কম আছে এনেকৈ উজানপাৰা হৈ আমি ওলাই আহিলোঁ দেখিব পাৰে আপোনালোকে আমাৰ সময় কম কাৰণে আপোনালোকক খানিক দেখাবলৈ চেষ্টা কৰিলোঁ যিখিনি পাৰোঁ আৰু মই তো গোৱালপাৰা আৰু অভয়পুৰী সজাইছে বহুত সুন্দৰকৈ সজাইছে তো আপোনালোকে কেনেকৈ পালে চাই ভিডিঅ'টো জনাব কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ কাৰণে বাই বাই